মোৰ চেনেলত পাৰবিন ব্লগ পাৰবিন PARBIN পাৰবিন ব্লগ বুলি মাৰি দিবা তাতে আহি যাব সুইচ অফ হন এওঁলোকে চুইচৰ ব্যৱস্থা কৰিছে চুইচ অন আৰু অফ কেনেকৈ কৰিব পাৰি লাইটটোও জ্বলে ইয়াতে কেনেকৈ কাৰেণ্ট চাপ্লাই কৰা হৈছে দেখুওৱা হৈছে আৰু এইটো তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী মিলন বৈশ্য মিলন বৈশ্য অ'কে থেংক ইউ আৰু তোমাৰ মোৰ নাম শ্ৰী জোন দাস জোন দাস তোমালোকে এইটো কি বনাইছা পাৱাৰ হাউচ পাৱাৰ কেনেকৈ জেনেৰেট কৰে নে পাৱাৰ কেনেকৈ ষ্ট'ৰ কৰে মানে পাৱাৰ তোমালোকে ষ্ট'ৰ কৰিছা ইয়াৰ পৰা ইয়াত জমা কৰিছোঁ ইয়াত জমা কৰিছা জমা কৰি পাৱাৰ কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব পাৰি পাৱাৰটো ইয়াতে ট্ৰান্সমিশ্যনটো কেনেকৈ আনিলা ইয়াতে বেটাৰীৰে কৰিছা বেটাৰীটোতো কি প্ৰডিউচ হ'ব AC অল্টাৰনেটিভ কাৰেণ্ট নে ডাইৰেক্ট কাৰেণ্ট বেটাৰীটো ডাইৰেক্ট কাৰেণ্ট হয় মানে আমাৰতো ঘৰত যিটো ব্যৱহাৰ হয় সেইটোতো AC চলে অল্টাৰনেটিভ কাৰেণ্ট চলাৰ পেনেল কৰিব পৰা তুমি এটা লিখিব লাগিব যে প্ৰডিউচ বাই AC অল্টাৰনেটিভ কাৰেণ্ট কাৰণ বেটাৰী যিটো দিয়ে সেইটো DC হয় না সেইটো কি কৰে কনভাৰ্ট কৰে AC-টোক DC অ'কে থেংক ইউ হা